Rohit Sonar, নমস্কাৰ মই হিমাগয় সকলোকে স্বাগত জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু এতিয়া গৈ আছো আমি নগৰপাৰা আৰু নগৰপাৰাতকৈ গৈ আছো ৰাখ চাবৰ কাৰণে গৈ আছো আৰু কোনে আহিব জানেনে ৰোহিত সোনাৰ আহিব ৰোহিত সোনাৰ দাদাক সকলোৱে চিনিয়ে পায় আৰু বিশেষকৈ এটাই ভাল লাগিছে নৱজিত দাও তাতে থাকিব যিজন গিটাৰ বজায় তো দাদাৰ লগতো খুব ভাল আৰু ৰোহিত দা আচলতে ইপিনে আহি আছে আমাৰ ইপিনে আৰু দাদাৰ লগত আচলতে মোৰ পেহী ল'ৰাও আহি আছে ভৱেশ দা গতিকে সকলোৱে মিলি আজি ভ্লগটো বহুত বেছি ভাল লাগিব গতিকে পৰা ৰাখৰ কথা সকলোৱে গমে পায় গতিকে বিশেষকৈ কোৱাৰ একো দৰকাৰ নাই গতিকে সকলোৱে গমে পায় কি ধুনীয়া ৰাখ হয় গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব ভাল পাব সাজু হৈ ওলাইছোঁ আৰু এতিয়া নগৰপাৰা গৈ আছোঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব ভাল পাব আৰু মোৰ চেনেলত 1000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে আৰু দুটা ভিডিঅ' পুৰা একদমেই ভাইৰেল গৈছে গতিকে ভাল লাগিছে সকলোকে বহুত বেছি ধন্যবাদ তো ভাবিলোঁ এটা ৰাখৰ বঢ়িয়া স্পেচিয়েল ভিডিঅ' বনোৱা যাওক যিহেতু ৰাখৰ পাতৰ তো গতিকে চাই থাকিব আৰু এতিয়া আহি পালোঁ পূজা আৰু দেখুৱাই আছোঁ আপোনালোকক ৰাখ পূজা আৰু যিহেতু এদিন দিনত আহিলোঁ এতিয়া ৰাতি আহিছোঁ আৰু আমাৰ দাদাও আহি আছে ৰোহিত দা আহি আছে গতিকে আপোনালোকে চাব আৰু পূজাৰ ভাইবটো তেতিয়াহে আহে যেতিয়া লাইটিং গেটসমূহ দেখা পাওঁ আৰু এইখন হ'ল দ্বিতীয় গেট নগৰপাৰা ৰাখ পূজাৰ আৰু এনেকৈ সোমাই গ'লোঁ নৱদাক বিচাৰি আছোঁ কিন্তু নৱদাক পোৱাৰ আগতে আমি ৰোহিত দাৰ লগত অহা মানুহকেইজন লগ পালোঁ আমাৰ প্ৰিয়ম দাও আছে আৰু এইফালে চাহ খাবৰ কাৰণে সোমালোঁ ইয়াতে আৰু চাহ একাপ খালোঁ খুব বেছি ভাল লাগিছে আৰু মানুহ চাব পাৰে আপোনালোকে আৰু এইফালে চাহ একাপ খোৱালে আমাৰ ৰোহিত দাৰ প্ৰগ্ৰাম মেনেজাৰ আৰু চাব পাৰে এয়া আমাৰ ৰোহিত দা ষ্টেজত উঠাৰ আগতে আচলতে সেৱা কৰি লৈছে যাতে প্ৰগ্ৰামটো ভালে ভালে যায় খুব বেছি ভাল লাগে গতিকে আপোনালোকে চাই থাকক ৰোহিত দাৰ দুটামান মই গান আপোনালোকক দেখুৱাইছোঁ একেলগে সংখ্যক ৰাখ মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা এখন সুলভ অৱস্থাৰে সমৰ্থন জনাব বিচাৰিছোঁ ৰোহিত সোনাৰ দ্বিতীয়
আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আচলতে চাওক, কালি ৰোহিতদাৰ প্ৰগ্ৰাম ইমান ওচৰৰ পৰা চাম বুলি কেতিয়াও ভবা নাছিলোঁ। যোৱাকালি আচলতে মোক নৱদা ফোন কৰিছিলে। নৱদা যিজন গীটাৰ বজায়, তেওঁৰ লগত মই আগৰ পৰাই ভাল। তো তেওঁ মোক ক'লে কি যে নগৰপৰা গৈ আছোঁ, আৰু নগৰপৰা মোৰ ঘৰৰ ওচৰতে হয় যিহেতু। আৰু মই গম পালোঁ ৰোহিতদা আহি আছে। আৰু ৰোহিতদাৰ লগত কি হ'ল, মোৰ প্ৰিয়মদা যিজন মোৰ পেহীৰ ল'ৰা হয়, তেওঁ খুবেই ভাল ৰোহিতদাৰ লগত। তো প্ৰিয়মদাক মই ফোন কৰিলোঁ, এনে কথা ৰোহিতদা আজি নগৰপৰা আহিব। তো সি ক'লে কি যে হয় নেকি। তাৰপিছত সেনেকৈ ৰোহিতদাৰ লগত ফোন কৰিলে সি। তাৰপিছত ৰোহিতদাৰ লগত সি গুৱাহাটীৰ পৰা আহি গ'ল একেলগে দুজনে। আৰু খুব বেছিয়ে ভাল লাগিলে ৰোহিতদাৰ প্ৰগ্ৰাম চাই। আমি গোটেইবিলাকে একলগ হ'লোঁ নগৰপৰাত, আৰু খুবেই ভাল লাগিলে কথা বতৰা পাতি। কিন্তু এটা কথাই বেয়া লাগিলে, ৰোহিতদাৰ আচলতে গাটো খুবেই বেয়া আছিলে, যাৰ ফলত মানে তেওঁ কৈছে যে আজি মোৰ গান গাব একেবাৰে মনে নাই, মানে গা ভাল নহয়। তো তথাপিও আৰু মানে যিকেইটা গালে খুবেই ভাল গাইছে গীত, আৰু গানবিলাক এনেও ভাল লাগে ৰোহিতদাৰ। তো সেয়াই আৰু এই প্ৰগ্ৰামটো একদমেই অকস্মাত আছিল, কোনো প্লেন নাছিলে, অকস্মাত প্লেনটো বনাইছোঁ, আৰু খুব বেছিয়ে ভাল লাগিলে। আৰু চাওক, যেতিয়া বস্তু এটা প্লেন কৰিব আপুনি আগৰ পৰাই, এইটো যাই থৈ সময়ত গৈ কেঞ্চেল হৈ যায়। তো সেনেকুৱা মোৰ লগত বহুত ঘটিছে আগতে। আৰু মানে কালি সেইকাৰণে কোনো এটা বস্তু মানে বেছি ভাবিব নালাগে, অকস্মাত কৰিব লাগে, যি হয় পাছত দেখা যাব আৰু। তো ভালে গ'ল বাৰু কালি, যিহেতু মানে পূৰা সন্মানখিনিও ভালে পালোঁ নগৰপৰাৰ পৰা, যিহেতু আমি ছিংগাৰৰ লগত যোৱা যেনো হৈছে আৰু মিউজিচিয়ানৰ লগতো যোৱা যেন হৈছে। তো সেনেকৈ তো ভালে লাগিছে বাৰু গোটেইখিনি। আৰু নগৰপৰা ৰাসৰ কথা বিশেষ ক'বই নালাগে, সকলোৱে গমেই পায়, খুব ধুনীয়া ৰাস হয়। তো ভাল লাগিলে। আৰু এটা কথা শেষত আপোনালোকক বহুত বেছি ধন্যবাদ জনাইছোঁ, কিয়নো মোৰ চেনেলত 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল, যিহেতু স্পেচিয়েল ভিডিঅ' কৰিব নোৱাৰিলোঁ বিশেষ অসুবিধাৰ কাৰণে। গতিকে এইখিনিয়ে আৰু। তো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব। তো এনেকৈ মৰম দি যাব, আশীৰ্বাদ দি যাব, মই ভিডিঅ' আপোনালোকলৈ কৰি গৈ থাকিম। তো বাই বাই।